নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। আছাম গভৰ্ণমেণ্ট নিউ ভেকেঞ্চি নিউ ৰিকুৱাৰমেণ্ট 2026 এণ্ড 2027। অসম চৰকাৰৰ চাকৰি 2026 বৰ্ষত 1,15,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হ'ব। ইতিমধ্যে 1,15,000 পদ অসম চৰকাৰৰ চাকৰিৰ বাবে খালী হৈ আছে। কি বিভাগত পদ খালী হৈ আছে সকলো তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এতিয়া আহিছোঁ মূল কথাখিনিলৈ। অসম চৰকাৰৰ চাকৰি অনাগত দিনত 2 লাখ নিযুক্তি দিয়া হ'ব। তাৰে 1,15,000তকৈ অধিক ভেকেঞ্চি ইতিমধ্যে খালী হৈ আছে। কি বিভাগত খালী হৈ আছে আৰু লগতে যিসকল কেণ্ডিডেটছে অসম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টত জইন কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ। বাজেট ঘোষণা আৰু 2 লাখ চাকৰি। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে 5 বছৰত 2 লাখ চাকৰি নিযুক্তি দিয়া হ'ব। তাৰে তথ্যখিনি কালি যিহেতু জুলাই 2026ত অসম বাজেট 2026ৰ পৰা 2027ৰ বাজেট ঘোষণা কৰিলে। বাজেটত 5 বছৰৰ 2 লাখ চাকৰি নিযুক্তি দিয়াৰ বিষয়ে কালি যিহেতু বিত্তমন্ত্ৰীয়ে মূল বাজেট ভাষণত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে ৰাজ্যত নতুন নিযুক্তি প্ৰক্ৰিয়া হাতত ল'ব বুলি কয়। পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে 1 লাখ নিযুক্তি সীমা অতিক্ৰম কৰি বিগত 5 বছৰৰ ৰাজ্যত চৰকাৰে 1.68 লাখতকৈও অধিক প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰি প্ৰদানৰ ধাৰাবাহিকতা ৰাখি অনাগত 5 বছৰত ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডত মুঠ 2 লাখ নিযুক্তিৰ এক বিশেষ বৃহৎ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। বিত্তমন্ত্ৰীগৰাকীৰ মতে এই নতুন নিযুক্তি প্ৰক্ৰিয়া কেইবাটাও চাকৰি বিভাগত হ'ব। 2 লাখ নিযুক্তিৰ এই লক্ষ্য পূৰণ কৰিবলৈ চৰকাৰে এক বিশেষ পৰিকল্পনা হাতত লৈছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্য সবিৰৰ সভাপতিত্বত এক নতুন টাস্কফ'ৰ্চ গঠন কৰিছে। নতুন যি টাস্কফ'ৰ্চ গঠন কৰা হৈছে সেই টাস্কফ'ৰ্চৰ মতে অসমত যিমান পদ খালী হৈ আছে সেই পদবিলাকৰ ডাটা ইতিমধ্যে দিছে যে 1,15,000 ভেকেঞ্চি ইতিমধ্যে খালী হৈ আছে। কি পদ খালী হৈ আছে আপোনালোকে গম পালে। ইতিমধ্যে অসম চৰকাৰত 2 লাখ চাকৰি নিযুক্তি দিয়া হ'ব। 1,15,000 পদ খালী হৈ আছে আৰু বাকী ভেকেঞ্চি হয়তো নতুনকৈ সৃষ্টি কৰিব। যি ভেকেঞ্চি খালী নাথাকে নতুন পদ সৃষ্টি কৰিব। আছাম পুলিচ কামাণ্ডৰ বাবে নতুন বেটেলিয়ন গঠন কৰা হ'ব। ডিপাৰ্টমেণ্টত নতুন ভেকেঞ্চি ক্ৰিয়েট কৰা হ'ব। ৰাজ্যৰ মুখ্য সবিৰৰ সভাপতিত্বত গঠন কৰা টাস্কফ'ৰ্চৰ প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টি কৰাৰ লগতে ইয়াৰ জৰিয়তে বৰ্তমান কৰ্মচাৰীসকলৰ সময়মতে পদোন্নতি নিশ্চিত কৰা হ'ব। আৰক্ষী বাহিনী, ভূ-ৰাজহৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, ৰাজ্যিক স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, বন বিভাগ আদি বিভাগসমূহত নতুন পদ সৃষ্টিৰ বাবে চৰকাৰে বিবেচনা কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰি কৰে। পুলিচ আৰু ফৰেষ্ট বিভাগৰ বাবে সুখময়। যিহেতু আপোনালোকে গম পাইছে আৰক্ষী বাহিনী নতুন পদ সৃষ্টি কৰিব, বন বিভাগ মানেই ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুন পদ সৃষ্টি কৰিব, স্বাস্থ্য বিভাগত নতুন পদ সৃষ্টি কৰিব, শিক্ষানুষ্ঠানতো নতুন পদ সৃষ্টি কৰিব, অসম আৰক্ষীৰ নতুন ভেকেঞ্চি আৰু বন বিভাগতো নতুন পদ মুকলি কৰা হ'ব। গতিকে যিসকলে অসম আৰক্ষী বা ফৰেষ্ট ডিপাৰ্টমেণ্টত জইন কৰিম বুলি ভাবি আছে আপোনালোকৰ বাবে এয়া বহুত ভাল খবৰ। অসম আৰক্ষীৰ বাবে নতুন পদ সৃষ্টি হ'ব। যদি পদ খালী হৈ থকা নাই নতুন পদৰ সৃষ্টি কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টতো যদি পদ খালী হৈ থকা নাই তেতিয়াহ'লে নতুন পদ সৃষ্টি কৰিব চৰকাৰে। ইতিমধ্যে অসম পুলিচত প্ৰায় 5,000তকৈ অধিক ভেকেঞ্চি এপ্লাই হৈ আছে। অনাগত দিনত আৰু নতুন ভেকেঞ্চি আহিব। হয়তো এই 2-1 মাহতো পিছতো পুলিচৰ ভেকেঞ্চি আহিব বুলি কৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰো ভেকেঞ্চি আহি যাব। খুব কম সময়ৰ ভিতৰে আপোনালোকে গম পাব। গতিকে ভালকৈ প্ৰস্তুতি চলাওক। 2026 বৰ্ষৰ বাজেটত যিহেতু ঘোষণা কৰিলে নতুন ভেকেঞ্চি খুব কম দিনৰ ভিতৰতে আহিব। যিসকলে আছাম পুলিচত যোগদান কৰিম বুলি ভাবিছে আপোনালোকে ফিজিকেল তৈয়াৰ কৰক আৰু ৰিটেন এক্সামৰ বাবেও প্ৰস্তুতি চলাওক। অসম চৰকাৰৰ চাকৰি অনাগত 5 বছৰত 2 লাখ নিযুক্তি দিয়া হ'ব। তাৰে আপডেট এই ভিডিঅ'টোৰ জৰিয়তে দিয়া হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।